hello guys, to এটা মানে বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো সো ভিডিও দিব পৰা নাই তেনেকে সো এতিয়া মানে ঘপককে ভিডিওটো মন গল বনাবলৈ কিছুমান কথা লৈ পিনে তো প্ৰথমে কৈ লওঁ বেগম জানখনৰ কথা এতিয়া মই প্ৰথম বস্তুটা দেখাইছো এটো চাই লওক তো এক কি কব এটা আপোনালোকে নিজে কক এটা মানে কথাটো কেনেকা হৈছে বৰ্তমান হিন্দু মুছলিমক লৈ পিনে সবে লাগি আছে হয় সেকুলিয়াৰ এটা কাম নাই সেকুলিয়াৰিজম কাম নাই এবিলাক গুৰুত্ব দিব লাগে কিন্তু আসলতে এটা মানুহে কি কয় আগতে কৈছিলে এখন শংকৰ আজানৰ দেশ কিন্তু এতিয়া শংকৰ আজানৰ দেশ নহয় শংকৰ বনাম আজানৰ দেশ এই দুইটা ধৰ্মৰ বা সেই সব ধৰ্মৰ মাজতে কিছুমান নমুনা থাকে সিহঁতে মানে বস্তুবিলাক বেছি জেংগলে নিয়ে আৰু সবতকে ডাঙৰ কথা আমাৰ মিডিয়াবিলাক কিছুমান মিডিয়াবিলাক সিহঁতে কি কয় জানেনে মিডিয়া আৰু সোশ্যাল মিডিয়া সিহঁতে কি কৰে সিহঁতে কিছুমান বস্তু পাবহে পায় সেইবিলাকক এনেকুৱা মানে ৰহন খানিব বস্তুবিলাক মানে হিংসাত্মকভাৱে বস্তু কৰি পেলায় সো প্লিজ মিডিয়াবিলাকক কৈছো সব নহয় সেই কিছুমান যিবিলাকে কৰি ফুৰে দেশখনৰ উন্নতিৰ কথা ভাবক অসমখনৰ উন্নতিৰ কথা ভাবক জহন্নামে যোৱা কথা ভাবিব নালাগে তো দুদিন মানৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আছুৰ মাজত সংঘাত চলি আছে অমুকে তমুক কৈছে তমুকে তমুক কৈছে সো মোৰ পাৰ্সোনাল অপিনিয়নটো দিওঁ বৰ্তমান সময়ত যদি হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী নাথাকিলে হয় বা হিমন্ত বিশ্ব শৰ্মা এই কৰোনা পেণ্ডামিক সিচুৱেশ্যনত অসমত নাথাকিলে হয় বা তেওঁ যদি কাম নকৰিলে হয় ঘণ্টা কোনো কাৰো ইমান শক্তি নাই কাৰো ইমান দম নাই কাৰো ইমান সামৰ্থ্য নাই তেওঁৰ নিচিনাকে ইমান উত্তৰপুতভাৱে বৰ্তমান যেনেকৈ লাগি আছে সবে বহুত কথা ক'ব পাৰিব বহুতে ৰাজনীতিৰ কাৰণে বহুত কথা ক'ব পাৰিব মই কাৰো পক্ষে হৈ ক'বলৈ যোৱা নাই মই জাস্ট এটা কথা ক'বলৈ বিচাৰো যে বৰ্তমান সময়ত সকলোৱে একগোট হৈ পিনে আমি কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ হ'ব বিচাৰো কেনেকৈ ইয়াৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰো সেইটোত গুৰুত্ব দিব লাগে মুখ সুপতি মাৰাবোৰ বন্ধ কৰিব লাগে এতিয়া মই আছু সকলোকো কৈছো বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছো তেওঁ বহুতখিনি কৰিছে এতিয়া আগতে কি কৰিছিলে সেইবোৰ কথা বাদ দি বৰ্তমান সময়ত কি কৰি আছে সেইটো কথাত গুৰুত্ব দিব লাগিব আৰু এতিয়া আছুৱে কিছুমানে কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত কৰোনা কিয় নহয় এটা কথা কওঁ ডক্টৰ নাৰ্ছ বহুত ডক্টৰ নাৰ্ছে বা সাফাই কৰ্মী যিমান যি আছে বহুতেতো লাগি আছে সবৰে গাত কৰোনা হৈছে নেকি কি আলতু ফালতু প্ৰশ্ন কিছুমান কিয় কৰে মানে মই সেইটো কথা বুজি নাপাওঁ কি মানে তেওঁৰ গাত কিয় কৰোনা নহয় আৰে তেওঁ ইমিউন সিস্টেমটো বঢ়াব পানে কি কৰিছে বা তেওঁ যিখিনি কেয়াৰ লৈ পিনে কৰিছে সেইটো তেওঁ জানিব ন এটা প্ৰত্যেকজন ডক্টৰ বা প্ৰত্যেকজন নাৰ্ছ বা প্ৰত্যেকজন সাফাই কৰ্মী কৰোনা হৈছে নেকি কিছুমানৰহে হৈছে এনে আলতু ফালতু প্ৰশ্ন কৰি আৰু বেছি টক্সিক কৰিবলৈ নিবিচাৰিব সো মই কাৰো পক্ষ হ'বলৈ ক'ব বিচৰা নাই মই জাস্ট এটাই কথা কৰোঁ মই সবকে আহ্বান কৰিছোঁ যে বৰ্তমান সময়ত আমি সকলোৱে একগোট হৈ পিনে কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ হ'ব পাৰি কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি তাক গুৰুত্ব দিয়াটো বেছি দৰকাৰ এতিয়া এনেকুৱা এটা সময়ো আছিলে যিখিনি সময়ত গোটেই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক দেখিব পৰা নাছিলে সবেই জাতীয় দল সংগঠনক বেছি গুৰুত্ব দি আছিলে কিন্তু বৰ্তমান সময়টো বেলেগ বৰ্তমান সিচুৱেশ্যনটো বেলেগ বৰ্তমান সময়ত আমি কৰোনাৰ পৰা কেনেকৈ বাচিব লাগে তাক গুৰুত্ব দিব লাগিব এতিয়া সেই নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কোনোবাই কিবা মন্তব্য কৰিব কোনোবাই কিবা মন্তব্য কৰিব আৰু তাকে জলাজুইত ঘিউ ঢালিবলৈ নালাগে আসলে জলাজুইত ঘিউ কোনে ঢালে জানেনে এই বামুণবিলাকেও বিয়াত ইমান ঘিউ নাঢালে যোনে এই মিডিয়াবিলাকে ঢালে এতিয়া আৰু এটা বস্তু দেখাইছো এইটো চাওক তো এই ফটোখন দেখাৰ পিছত পাবজি প্ৰ প্লেয়াৰবিলাকে ভাবিছে চাগে साला अपन का जॉब खा जाएगा ये मीडिया लोग ये मंत्री हिमंत विश्व शर्मा ये लुरिनज्योति गगৈ अपना जॉब खा जाएगा कि माने बात कोट मिलाइছে চাওকচোন পাবজি লগত তুলনা কৰি ফটো বনাই মানে কি কম আৰু মানে এইবোৰক তো ডিয়াৰ নিউজ চেনেলছ সব নহয় দেই সব নহয় মই এটা কথা বাৰে কৈছো সব নহয় কিছুমান যিখিনি গম পাইছে সিহঁতৰ গান নিজে লাগিব তো জলাজুইত ঘিউ ঢালাটো বন্ধ কৰক বামুণবিলাকে ইমান নাঢালে আপোনালোকে যিমান ঢালে কিবা এটা বস্তু পাবলৈহে লাগে আৰু বৰ্তমান সোশ্যাল মিডিয়া টক্সিক হৈ পৰিছে সোশ্যাল মিডিয়াৰ দ্বাৰা বৰ্তমান লাভ যিমান হৈছে তাতকৈ বেয়াটোহে বেছি হৈছে মানুহৰ এই উঠি অহা প্ৰজন্মবোৰক এনেকুৱাকৈ মূৰত ব্ৰেইন ৱাছ কৰিছে এনেকুৱাকৈ মূৰত বেয়া বস্তু সোমোৱাই দিছে মানে প্ৰত্যেকটো কথাতে আমাক হিংসালৈ যায়গৈ হিংসা কোনো নিবিচাৰে হিংসা তই আহিবি চাই যাম তোক এনেকুৱা নিচিনা হৈ গৈছে কিবা এটা ভাল কিবা এটা কৰক না সবে একগোট হৈ পিনে কৰিব লাগে বৰ্তমান যিটো এটা সময় চলি আছে যিটো এই সময়ত তাৰ পৰা উদ্ধাৰ কেনেকৈ পাব পাৰি সেইটোত গুৰুত্ব নিদি কাজিয়া এটা পক্ষ অমুক পক্ষ তমুক পক্ষ সো প্লিজ এইবোৰ বাদ দিয়ক তো ভিডিঅ'টো ইমানতে তো কিবা ভুল হৈছে যদি ক্ষমা কৰিব মই মোৰ নিজৰ অপিনিয়নটোহে দিছোঁ সো গাইজ আকৌ শেষত এটা নতুন কিবা এটা আহি আছে নতুন মানে কিয় এটা শ্বৰ্ট ভিডিঅ' আহি আছে টিকটকাৰ্ছ সো অলপ দিন লাগিব বাৰু তো আশা কৰোঁ সকলোৱে যাতে সাবস্ক্ৰাইব কৰিলে চেনেলটো তো আজিলৈ বাই ইমানতে সামৰণি মাৰিছোঁ